তেওঁলোকে এইটো কথা জানে নে নাজানে আমাৰো পেট আছে আমাৰো পৰিয়াল আছে গতিকে আমি খাব নালাগে নেকি এজন ডাঙৰ চাকৰিয়ালে এটা কুকুৰৰ কাৰণেও হয়তো বোনাছ পায় কুকুৰটো পুহিবৰ কাৰণে কি আমাৰ মানদণ্ড এখন বিজেপি চৰকাৰৰ দিনত আমাৰ ভাৰত এই অসমখনত আমাৰ ভাৰতখনত এইখিনিও আমাৰ মানৱ অধিকাৰ নাই নেকি য'ত আমি খাবৰ কাৰণে এমুঠি চাউল পাম আমাৰ এনেকুৱা অৱস্থা সিচুৱেশ্যন কিয় কৰিছে তেওঁলোকে কত ধৰণৰ টকা খৰচ কৰি আছে ইমান কৰি আছে টেক্স নিছে য'ত নেকি ব্ৰিটিছৰ কাৰণে গণ্ডগোল লাগি পাথৰি ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহ ধ্বংস হৈছিল 2 টকা খাজানাৰ কাৰণে আজিৰ তাৰিখত সেই 16 টকাৰ 2 টকাৰ পিছত 16 টকাৰ পিছত লগে লগে 100 টকা সামথিং কৰিলে কিন্তু তেনেস্থলত আমাক 2 টকাৰ আমাক 1 টকা কিয় দিব পৰা নাই আমাক ভাত খাবৰ কাৰণে 1 টকা আমাৰ পকেটত কণ্টেলৰ চাউলখিনিও কিনি আনিব পৰাকৈ আমি 1 টকা এটা পোৱা নাই আমি কেনেকৈ চলো আমাৰ পৰিয়াল নাই আৰু যদি তেওঁলোকে কক নোৱাৰে যদি হাত দাঙি দিয়ক যে অসমৰ আমাৰ পানী দিয়া মানুহৰ কোনো প্ৰয়োজন নাই অটোমেটিক পানী চলিব আমাৰ ৰাইজে পানী পাব আমাৰ চৰকাৰ বিজেপি জিন্দাবাদ জিন্দাবাদ কৰিব সেইবিলাক আমাৰ নালাগে যদি আমাক দিয়ে এমুঠি ভাত দিয়ক আমাৰ পৰিয়াল আছে আমি আজি আমাৰ শিক্ষাগত অৰ্হতা বহুত নথকাৰ কাৰণে আজিৰ তাৰিখত আমি এনেকৈ এই অৱস্থাত পাব লগা হৈছে আমাৰ এনেকুৱা নহয় যে আমাৰ ব্ৰেইনত কম আছে সকলোৰে আছে কিন্তু আমি একো পোৱা নাছিলোঁ গতিকে আমি যিটো চিটুৱেশ্যনত পৰি আজি এটকা পইচাৰ কাৰণে আমি এই সংস্থাবিলাকত এইবিলাকত আঁচনিবিলাকত পানী দি আছোঁ কি আমাৰ ল'ৰা ছোৱালীয়ে শিকিব নালাগে নেকি আমি স্কুলত পঢ়াব নোৱাৰোঁ 1 টকা ফিজ দিব নোৱাৰোঁ বেলেগে যদি চকলেট খাই আমি এটা সাধাৰণ বিস্কুট এখন খুৱাব নোৱাৰোঁ এই চিটুৱেশ্যনটো কি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি দেখা নাই নে কি নে আপুনি পানী নাখায় স্বচ্ছতা যে আপুনি কৈ আছে স্বচ্ছ আপোনালোকে যে মোদী ডাঙৰীয়া আপোনালোকে যে চিঞৰি আছে স্বচ্ছতা ফাৰ্ষ্ট কাম কৰিছে স্বচ্ছতা মানুহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আমি এটা ডাঙৰ সম্পদ আমি এটা ডাঙৰ এটা ডিপাৰ্টমেণ্টৰ লগত জড়িত কিন্তু কি আমাৰ একো নাই নেকি গতিকে আপোনালোকে চাওক কি কৰে কৰক বেয়া লাগিছে একচুৱেলি দুখত কৈছোঁ আপোনালোকৰ লগত কথা পাতিব আমাৰ ইচ্ছা নাই আমি পলিটিকেলত বৰ বেছি গুৰুত্ব দিওঁ আমি পেটৰ ভাতৰ কাৰণে আছোঁ গতিকে যদি পাৰে কিবা এটা কৰক আৰু যদি নোৱাৰে কৈ দিয়ক এই মানুহবিলাকক হাৰাশাস্তি কিয় দিছে আপোনালোকৰতো হাৰাশাস্তি হোৱা নাই আজি এই অনুষ্ঠানখনত আমি কিয় হৈছোঁ আমি 1 গিলাচ পানী আৰু এটা বিস্কুটো খাব পৰা নাই আপোনালোকৰ অনুষ্ঠানবিলাকতো লাখবিলাক কত কেনেধৰণৰ অনুষ্ঠান চলিছে আমাৰ পেটটোৰ কাৰণে আপোনালোকে নাচায় নেকি অকণমান ভাবি চাওক ভাল লাগিব আমাৰ দুখ লাগিছে সেইকাৰণে চিৰিয়াছলি কৈছোঁ আমাৰ এনেকুৱা অৱস্থা পানীত হাঁহ নচৰা অৱস্থা গতিকে আপোনালোকে চাওক কি কৰিব পাৰে কাৰণ সকলো আমাৰ অসমৰ মানুহ অসমীয়াই যিটো পোৱা নাই তাতকৈ বেছি ফেচিলিটি বেলেগে পাই আছে গতিকে ফেচিলিটি নালাগে আমাৰ পেটটো যাতে ভৰাব পাৰোঁ ল'ৰা ছোৱালী যাতে এটা বিস্কুট খুৱাব পাৰোঁ আপোনালোকৰ নিচিনা হৰলিক্স খুৱাই পোৱা নাই মোৰ বেবী 2 বছৰ হৈছে আজিলৈকে মই যি পইতা ভাত খাওঁ যি টেঙা মেকা ভাত খাওঁ তাকেই খুৱাই দিওঁ কিন্তু আজিলৈকে আমি কোনো ধৰণৰ দামী বস্তু খুৱাব পৰা নাই কওক আমাৰ ল'ৰা ছোৱালী কেনেকৈ ভাল হ'ব আমি কেনেকৈ অসম কৰিম আমি কেনেকৈ ভাল মানুহ আমি ভৱিষ্যতে গঠন কৰিম আমাৰ যিটো অৱস্থা আপোনালোকে কৰি দিছে গতিকে মই এটাই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চাওক আপোনালোকে বহুত আশা দিলে বহুত কৰিলে য'ত নেকি আজিলৈকে আমাৰ তাতে ৰাস্তা এটাই হোৱা নাই বাদ দিয়ক দুখীয়া মানুহ এতিয়াও খুটা ঘৰত আছে য'ত নেকি বিদেশীৰ কাৰণে থকা বিল্ডিং বনাব আৰম্ভ কৰিছে গতিকে সেইবিলাক বাদ দিয়ক যদি পাৰে আপোনালোকে আমাৰ ৰিকুৱেষ্ট এই যিখিনি মানুহ ভোকত আছে ইদিনাখনে এজন মৰি গ'ল ব্ৰেইন ষ্ট্ৰক হৈ মৰি গ'ল তেওঁৰ ফেমিলি আছে তেওঁৰ পৰিয়াল আছে তেওঁ কেনেকৈ খুৱাব কেনেকৈ চলিব য'ৰ পৰা এটকাও পোৱা নাছিল না PF ESIটো বাদ দিয়ক এইবিলাক গুলি মাৰক কিন্তু কথা হ'ল তেওঁ দৰমহাও 2 টকা নাপাইছিল য'ৰ পৰা পইচা থ'ব য'ৰ পৰা ল'ৰা ছোৱালীক শিক্ষা দিব য'ৰ পৰা এতিয়া তেওঁৰ ঘৈণীয়েক বা তেওঁৰ পোৱালীকেইটাই কি কৰিব য'ত নেকি একো নাই তেওঁৰ এতিয়া কাজ পাতিব লাগে তেওঁৰ অনুষ্ঠান পাতিব লাগে মৃতকৰ কিন্তু সেইখিনিও কৰিব পৰা নাই এনেকুৱা চিটুৱেশ্যন গতিকে চাওক আপোনালোকৰ যদি অকণমানো আছে কিবা তেতিয়াহ'লে ভালদৰে চাওক চাই উঠি কি কৰিব পাৰে কৰক আমি বহুত আঘাত পাইছোঁ